কি খবৰ সকলোৰে নিশ্চয় ভাল আজি মই আপোনালোকক আমাৰ বাৰীখন দেখাবলৈ আহিছো এটা বাৰী তোৰ বুলিয়ে ক'ব পাৰি আসলতে আজি মই আপোনালোকক আমাৰ বাৰীখনত কিনো শাক আছে সেই শাকখিনি দেখাবলৈ আহিছো এফালে আহিছে মা আহিছে তাৰপা আমাৰ চুনচুন আহিছে চুনচুনে শাক বুটলিছে তাই এইজনী চুনচুন শাক বুটলিছে তাই কি শাক বুটলিলা শুনো কি শাক বুটলিলা কি শাক বুটলিলা বন শাক বুটলিছা ভাবিলো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ যে আমাৰ বাৰীখনতনো কি শাক আছে আচলতে গোটেই শাকবোৰ দেউতাই কৰিছে গোটেই ক্ৰেডিটটো দেউতালৈ যাব বাৰু বহুত প্ৰকাৰৰ শাক কৰি থোৱা আছে ইয়াত আপোনালোকক ফাৰ্ষ্ট মই এটা পদ্ধতি দেখুৱাইছোঁ দেই আলু খেতি কৰি থোৱা আছে তাৰ এটা পদ্ধতি কি পদ্ধতিত কৰিছে আপোনালোকক মই দেখুৱাইছোঁ ঠিক আছে মই বেক কেমেৰাটো অন কৰি লওঁ আপোনালোকক দেখুৱাওঁ যে আমাৰ বাৰীখনত কি আছে প্ৰায় প্ৰতিটোৰে অলপ অলপ কৰি থোৱা আছে বাৰীখনত ঠিক আছে মই বেক কেমেৰাটো অন কৰি লৈছোঁ আপোনালোকক প্ৰথমতে আলু খেতিটোৰ পদ্ধতিটো দেখুৱাইছোঁ ৰ'ব এক ছেকেণ্ড এতিয়া এয়া মই বেক কেমেৰাটো অন কৰি লৈছোঁ এয়া দেখিছে আলু এইভাগে আলু খেতি এতিয়া খুব কম পৰিমাণে কৰা হৈছে আচলতে প্ৰথমতে ট্ৰাইটো কৰি চাইছে এইটো পদ্ধতি আচলতে জিৰ' টিলেজ পদ্ধতি বুলি কোৱা হয় এই আলু খেতিখিনি কৰিবলৈ কোনো কোৰ মাৰিবলগীয়া হোৱা নাই জাষ্ট আলুটো দি তাৰ ওপৰত সাৰ দি নৰা জাপি দিছে এতিয়া হাৰ্ভেষ্টিং কৰিব হোৱা নাই যেতিয়া হাৰ্ভেষ্টিং কৰিব হ'ব তেতিয়া মই আপোনালোকক নিশ্চয় দেখুৱাম বাকী আৰু কি আছে দেখুৱাইছোঁ এইফালে মটৰ কৰি থোৱা আছে এইফালে নহৰু এইখিনি ইয়াত পিঁয়াজ নহৰু মিক্স আছে ন মা ইয়াত পিঁয়াজ আৰু নহৰু মিক্স আছে লাই শাকবোৰ ফুলিলে এইখিনি যেতিয়া গুটি লাগিব তেতিয়া পানী টেঙা বনোৱা হ'ব বনোৱা হ'লে তেতিয়া আপোনালোকক দেখুৱাম বাৰু এইফালে ধনিয়া এইফালে বিলাহী এইফালে চুনচুনে মটৰ খাইছে এইফালে আছে বেঙেনা আজি ৰাতিপুৱা ছিঙি নিয়া হ'ল বেঙেনা আৰু বিলাহী ছিঙি নিয়া হ'ল এইবোৰ মৰিচা খুতুৰা এইবোৰ খুতুৰা শাক জিলিমিলি এইফালে কি আছিলে মই তিতা কেৰেলা আছিলে চাগে হয় নাই এইবোৰ উঠিলে তিতা কেৰেলা আছিলে এইবোৰ এতিয়া তিতা কেৰেলা ছিজনটো যিহেতু গ'ল বাৰীখন এইখন গোটেই বাৰীখন এবাৰ দেখুৱাই দিছোঁ আপোনালোকক এখন গোটেইখন বাৰী সেইটো আমাৰ ঘৰটো আচলতে ঘৰৰ পৰা অকণমান দূৰত হয় আঁতৰত কৰা হৈছে এইখিনি জলকীয়া পুলি বীজ জলকীয়া পুলি ন আমাৰ ভোট জলকীয়া পুলি চুনচুনে উঘালি দিব আকৌ আৰু আপোনালোকে এটা স্পেচিয়েল বস্তু দেখুৱাইছোঁ ৰ'ব এক ছেকেণ্ড এইটো চাওক এইটো য়েল্লো জুকিনি পুলি ইয়াত খুব বেছি 10টামান কৰি থোৱা আছে চাগে এতিয়া এইটো জুকিনি য়েল্লো জুকিনি লগা নাই লাগিলে আপোনালোকক নেক্সট আকৌ ভিডিঅ' কৰি দেখাম এইফালে জাতিলাও কলি হয়তো লাগি আছে জাতিলাও কালি এটা ছিঙি নিলে জাতিলাও খুব কম হৈছে বাৰু তথাপিতো ঘৰত খাই থাকিবলৈ হৈছে আৰু এইফালে ৰঙালাও দি থোৱা আছে এইবোৰ ব্ৰকলি লাগি আছে এইখিনি কাটি নিয়া হ'ল আচলতে এইখিনি ছেকেণ্ড কুটা হয় ছেকেণ্ড কুটাত আকৌ লাগিছে অকণি হৈছে প্ৰথমতে ডাঙৰ হৈছিলে তাৰপৰা এইবোৰ মটৰ লাগি আছে এইবোৰ মটৰ খোৱা হোৱা নাই এতিয়া হ'ব আৰু লাহেকৈ খাবলৈ এইখিনি লাই ফুলিলে এইফালে আছে বন্ধাকবি এইখিনি ছেকেণ্ড কুটা প্ৰথমখিনি খোৱা হ'ল এইখিনি বন্ধাকবি প্ৰায় খাই থকা হৈছে এইখিনি ফুলকবি আছিলে ফুলকবিখিনি খোৱা হ'ল এতিয়া এইখিনি ব্ৰকলি আছে সেইখিনি ওলকবি এইটো ছেকেণ্ড কুটা আৰু এইফালে কণ বিলাহী আজি কণ বিলাহী ছিঙি নিয়া হ'ল গোটেই তথাপিতো আছে প্ৰায় বহুত পকিয়ে আছে এইবোৰ কণ বিলাহী এইভাগে বহুতখিনি বস্তু আছে এইখিনি মিৰিকা বিলাহী তাৰপিছত এইজনী চুনচুন
লাহেকৈ থিয় ডঙা দিছে তাই খোজকাঢ়িব শিকিছে আৰু লাহেকৈ আমাৰ চুন খোজকাঢ়ি আহিছে অ চুন তাই খুব ফূৰ্তি পাইছে আজি এনেকৈ ফুৰিবলৈ পায় এইফালে কেপচিকাম আজি ছিঙি নিয়া হ'ল কবি ছিঙিলেই হ'ল আৰু ককাই পিটিব তোমাক তো আজি ইমানখিনিয়ে ভিডিঅ'টোত আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এনেকেই মই সৰু সুৰা মোৰ দিনটোৰ যিখিনি কাম সেইখিনি এনেদৰে লৈ আহিম আপোনালোকে ভাল পাব বুলি আশা থাকিল আৰু লগতে যদি মোৰ কিবা এটা ভুল হয় তেতিয়াহ'লে এইটো ভুল হৈছে বুলি আঙুলিয়াই দিব কমেণ্টত কৈ দিব তেতিয়া মই নিজকে শুধৰাই ল'ব পাৰিম আচলতে ঠিক আছে তেতিয়াহ'লে এতিয়া গধূলিয়ে হ'ব হ'ল মই জাষ্ট এনেই অকণমানকৈ ব্লগ আকাৰে নহয় ভিডিঅ' আকাৰে আমাৰ বাৰীখনতনো কি আছে সেইখিনি আপোনালোকক দেখুৱালোঁ যদি আগলৈ মোৰ ভিডিঅ'বোৰ চাই থাকিব বিচাৰে তেতিয়াহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল বৰ বেছি ডাঙৰ ইউটিউবাৰ নহয় মই কিন্তু চেষ্টা কৰিছোঁ নিজকে এইদৰে আগবঢ়াই নিবলৈ আপোনালোকৰ পৰা আশীৰ্বাদ পাম বুলি লগতে ছাপোৰ্ট পাম বুলি আশা থাকিল ঠিক আছে তেতিয়াহ'লে আজিলৈ আহোঁ নেক্সট টাইম আকৌ এটা মোৰ নতুন ভিডিঅ' লৈ আহিম ডেইলি ভিডিঅ' হিচাপে দিবলৈ চেষ্টা কৰিম যদি নোৱাৰোঁ তথাপিতো নিজকে দি থাকিবলৈ মানে ভিডিঅ' বনাই থাকিবলৈ চেষ্টা কৰিম যিহেতু সৰু ছোৱালী আছে গতিকে ইমান সদায় ভিডিঅ' দিব পৰা নহ'ব তথাপিতো যিমান পাৰোঁ সিমান চেষ্টা কৰিম যে ভিডিঅ'টো অতি সোনকালে আপোনালোকৰ মাজলৈ লৈ আহোঁ গতিকে আপোনালোকে মোক ছাপোৰ্ট কৰিব যাতে মই এনেদৰে ভিডিঅ' আপোনালোকৰ মাজলৈ নতুনকৈ আগবঢ়াই থাকিব পাৰোঁ ঠিক আছে তেতিয়াহ'লে আজি অকল বাৰীখন দেখালোঁ নেক্সট টাইম হাৰ্ভেষ্টিং কৰি দেখুৱাম এইফালে চুনচুনে কি কৰিছে অলপ তাইক এতিয়া খেলামগৈ ঠিক আছে তেতিয়াহ'লে আজিলৈ আহিছোঁ